জিম মেন জিম বাবু জিম মারছ না নাই আজি একদম পুরা সব গাছ কি ये লেভেল সব গাছ একদম মানে চুলির অবস্থা বেয়া কৰিছে কি ফালতু মানুহ বে ও ভাই সর কিবা কবি বাবু তই কি ভাই আহিবি নেকি আৰু এজন আহি আছে ইটো হল সেরা বান্দর দেখাই আছো ৰব গাইস মোৰ গাড়ী আহি পাইছে আমার প্রীতম গাড়ীখন আহি পাল আমার সাগে উলাম হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রাজদীপ ব্লগস গাইস তো পুনরায় মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছো তো আমাৰ লগত আছে আৰু টেমা চাওক না গাইস মানে লেভেলটো বেলেগ বেলেগ লেভেল আমাৰ লেভেল নাই আমাৰ লেভেল নাই গাইস মানে কি টপিকত ভিডিঅ' বনাম মানে কিবা মানে গমে নাপাওঁ মই কি টপিকত ভিডিঅ' বনাম মানে এনে আজি ওলাই দিলোঁ অলপ আৰু মানে টপিক নাই কিন্তু টপিক এনেকুৱা হ'ব মানে মাইণ্ডটো অলপ ৰিফ্ৰেছ কৰিম গাইস মানে বহুত টেনশ্যনত আছোঁ মই ডিপ্ৰেশ্যনত আছোঁ অলপ হালকা পাইছোঁ কিন্তু আৰু অলপ কিবা কিবি হ'লেও আছে টেনশ্যন মানে কি টেনশ্যন এইবিলাক মই পিছত ক'ম চল্ভ হোৱাৰ পিছত ক'ম এতিয়া নকওঁ তো যিয়ে নহওক বাকী বলক মোৰ লগত গাইস মানে মোৰ 100 ছাবস্ক্ৰাইবাৰ হ'ব আৰু কেইটামান বাকী আছে প্লিজ আপোনালোকে এইখিনি অনুৰোধ কৰিলোঁ মই হা পটাপট কৰি দিয়ক বাস আপোনালোকে অলপ কৰি দিব আৰু মানে আপোনালোকে ভিডিঅ'বোৰ বহুতে চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব অলপমান ছাপোৰ্ট কৰি দিব মানে আপোনালোকেই মেইন মোৰ কাৰণে আপোনালোকেই মেইন হা তে আপোনালোকৰ বাহিৰে মোৰ মানে এনেকুৱা কোনো শক্তি নাই যে মই মানে ইউটিউবত আগুৱাই যাব পাৰিম আপোনালোকে ছাপোৰ্ট কৰক গাইছ আৰু বান্দ্ৰামিতো মই কৰি থাকিম বান্দ্ৰামি লেটু নাই এইটোৱে কিন্তু অন কেমেৰাত নাপায় অন কেমেৰাত যিমান পায় অফ কেমেৰাত ডাবল পায় খালি ভগৱানে লেটু দিয়া নাই সেইটোৱে টেমা আৰু ইফালে আমাৰ আছে ভাইজান ভাইজান নহয় দেই ভাই ভাইজান নহয় চৰি চাওক গাইছ কি ये লেভেল ও ভাই সর সাইড দিয়ক ইয়ে চাওক গাইছ এই বান্দৰ কেনেকুৱা কৰি আছে চাওক এইফালে কিবা কবি বাবু তই গাইছ একদম মানে চুলিৰ অৱস্থা বেয়া কৰিছে কি ফালতু মানুহ বে তোৰ লেডিজৰ চুলি এনেকাই ষ্টাইল কৰিবি তই 1500 টকা কিমান লৈছে 1500 টকা গাইছ মই দেখিছোঁ মানে লেডিজ মানে চুলি বনাই 1500 টকা দি আৰু এটা জেন্টছে লেডিজ সাজিবৰ কাৰণে 1500 টকা দি ষ্টেট কৰে ফালতু ভালকে চাওক চুলিবিলাক গোটেই পাকি গৈছে পাকিব কোনো ছোৱালী তাক পাতা নাই চুলি পাকি গৈছে তাৰ গাইছ মানে আৰু এজন আহি আছে ইটো হল সেরা বান্দর দেখাই আছো ৰব লেভেলটো চাইছে না জিম মেন জিম বাবু জিম মারছ না নাই আজি একদম পুরা হেভি জিম মারছ না সাব ফটোবিলাক দি দিম আৰু ভিডিঅ' বিলাক শ্বেয়াৰ কৰা না নাই শেয়ার দৰ্শকৰ আগত কৈ দে শেয়ার আৰু কৰিম কৰবা লাগব মানে আমাৰ ফ্যামিলিত 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আৰু 100 টো জলদি হোক মানে এইটো আমাৰ প্ৰথম স্টেপ মানে ভৰি দিলোঁ আমি আর কি প্ৰথম মানে 100 ঘৰত দে সো আমি গৈ আছো কতবা কি কৰিম নকৰিম দেখাম মানে এনে ওলাই আছো গাইছ মানে কাম নাই কন্টেন্টও ইমান ভালকে দিব পৰা নাই মই
এই সৰু ৰাস্তাৰ ডাঙৰ ৰাক্ষস এইটো ভগৱান ধেৎ তেৰিকা सफर कैसा है ये सफर কি ভাই আহিবি নেকি গাইছ মানে মনটো ভাল নহয় মানে ইমান মানে ৰিজাৰ্ভ নাই মোৰ ভাড়াই নাই কি কৰিম ফকিৰা গ্ৰামৰ ৰাইজ আপোনালোকক কৈছোঁ অলপ ফোন কৰিব আৰু মানে কালি ভাড়া নাই যিহেতু তো কালি এনেকুৱা এটা ভাড়া গ'লোঁ মানে ভাড়া লৈ গৈছোঁ এক টাকলুক ভাড়া লৈ গৈছোঁ এই টাকলুক কি কবি মানে ইমান জালি না কি কম গোটেই দিন ৰাখি ভাড়া কম দিয়ে গাইছ একদম মানে আহি কালি কি কম বেয়া কথা ক'ব নাপাওঁ না কিন্তু নিজৰ অলপ মানে ব্যক্তিগত জ্ঞান থাকিব লাগে এখন গাড়ী গ'লে মানে কোকনি পইচা দিব লাগিব নালাগিব নিজৰ এটা ব্যক্তিগত জ্ঞান থাকিব লাগে না তো মানুহে কি কম গাইছ মানুহে মানে পাৰিলে ফ্ৰীতে যাব খোজে মানুহে মানুহৰ বাবে নহয় দে টেমা মানে কি কয় মানুহে বোলে মানুহৰ বাবে মানুহে যদি মানুহৰ বাবে থাকি লয় এনেকুৱা স্থাপন নকৰিল হয় তো গাইছ মানে কি কম 100 ছাবস্ক্ৰাইবাৰ হ'লে আমি এটা সৰুকৈ পাৰ্টি কৰিম বুলি ভাবিছোঁ আমি কেইটামান প্ৰীতমো কৰিব পাৰ্টি লগতে টেমা আছে আৰু ৰাজেশ ভাই বা আহিব না নাই গম নাপাওঁ মই কিন্তু ক'ব লাগে কম তো আপোনালোকে প্লিজ মানে 100 কৰি দিয়ক মানে ফাৰ্ষ্ট টাইম 100টো কৰি দিয়ক জলদি কৰি দিয়ক গাইজ এনেকৈ ফুৰি আছোঁ আৰু আমি ক'ত গৈ আছোঁ নিজে গমেই নাপাওঁ ক'ত গৈ আছোঁ তো ফুৰিব লাগে ফুৰি আছোঁ আৰু লগতে আপোনালোককো ফুৰাই আছোঁ এইখিনিয়ে কাম मंजिलों की न है कोई खबर सफर গাইজ ইফালে চাওক একদম মানে ক'লা হৈ গৈছে হয় কেনেকৈ গ'লি ৰে এই প্ৰীতম এই চাওক কেপি মেন যাক কয় একদম কেপি মেন এইটো চাওক নাই মুখৰ মাত নাই চেছ মানে কি কম গাইজ कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो মানে আমাৰ যেতিয়া ভাল নালাগে মৰে হওক প্ৰীতমৰে হওক মানে যাৰে হওক আৰু কি আমি এনেকৈ মানে ঘূৰি ফুৰোঁ এই ওলাই যাওঁ ক'ৰবাত নিজে গম নাপাওঁ আৰু কি তো আপোনালোকে কি কৰে জনাব এবাৰ আজি ক'ত গৈ আছোঁ মই কিন্তু একেবাৰে নাজানো এই প্ৰীতমে গম পাব কোন গাঁৱৰ ৰাস্তা দি সোমাই আনিছে মই নিজে গম নাপাওঁ গ'লে যাম আৰু য'ত যাব লাগে নে কি প্ৰীতম যাম से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर গাইজ আহি পালোঁ আমি সঁচাকৈ মানে আহি পালোঁ এক ধুনীয়া লোকেশ্যনতে আহিছোঁ তো মানে ক'ত আহিছোঁ এইটো গম পাব অলপ পাছত তো কিবা লৈ লওক তাৰপিছত কিবা খাব লাগিব না ধুনীয়া লোকেশ্যনত আহিলে যদি কিবা নাখাই গ'লে এইটো বেয়া লাগিবতো তো যিখিনি মানে গাইজ যিখিনি ঠাইত আহিছোঁ এইখিনি একচুৱেলি মাইণ্ড ৰিফ্ৰেছ কৰাৰে ঠাই
এনেকুৱা আনিলে ভাল লাগে না, তহঁতে মাজে মাজে মোক লৈ আহিবি এনেকৈ। কি কোৱা গাইছ? টেমা ক'ত গেলি, মৰলি নেকি? এচি জ্বলাই ঘুম লাগি গৈছে। এচিৰ পইচা দিবি আজি, এচিৰ পইচা দিব লাগিব গাইছ। এইটো নহয়, ঘুমটো হ'ল নাটক নাটক কৰে গাইছ, বহুত নাটক, ছোৱালী মানুহ নিচিনা নাটক কৰে এইখিনিয়ে গাইছ। তো মাইণ্ডটো ৰিফ্ৰেছ কৰি আছোঁ, তো তাতে গৈ গাইজ আপোনালোকক কিছুমান কথা ক'ম মই, আৰু ৰাস্তাত মানে সোমাই আছোঁ জাষ্ট, তো দেখাম হা। গাইছ মানে আমি যিটো লোকেশ্যনত আহিছোঁ সেইটো লোকেশ্যনত হৈছে মানে গৌৰাং পাৰ্কৰ অপজিট ছাইডত যিটো ৰাস্তা আহিছে মথাউৰিৰ মাজে মাজে, সেই ৰাস্তা দিয়েই আমি আহিছোঁ ইফালে। একদম এই ৰাস্তা দি আহাতে একদম ধুনীয়া ধুনীয়া নাজাৰা পাব আপোনালোকে, সঁচা কথা কৈছোঁ। তামাম দেখাইছোঁ আগত, এই তাতে ৰাখিবি একদম। গাইছ মানে আমি এইখিনি ঠাইত ৰখিছোঁ, তো খুব ধুনীয়া এটা লোকেশ্যন। এই চাওক না, এনেকুৱা উৎপাত কৰে টেমা, বাপৰে বাপ। সেই টেমাক মানে কি ক'ম, টেমাক কিন্তু এইটো মই ভাল পোৱা নাই, তামাম উৎপাত কৰে কিন্তু। এনেকুৱা উৎপাত চলি কিন্তু ভাল হয়, আজি মাত দিব লাগিব টেমাক। গাইছ মানে যিটো ঠাইত আহিছোঁ আমি, মানে এনেকুৱা মজা লাগিছে না, কি ক'ম সঁচাকৈ। মানে এই এটা কথা কয় না যে বহিব জানিলে মাটিয়ে পীৰা, আৰু খাব জানিলে চাউলে চিৰা। তো আমাৰ মানে ওচৰতে কোৱা চলে, মানে কোকৰাঝাৰতে এইটো লোকেশ্যন, তো আমি গমেই নাপাওঁ। আৰু ইয়াৰ মানুহবিলাকে কয় বোলে এই ইমান এটা ভাল নহয় লোকেশ্যনটো, কিন্তু আমি আহি মানে এনেকুৱা একচুৱেলি বেয়া পোৱা নাই এতিয়ালৈকে। তো খুবেই মানে ধুনীয়া ঠাই এইটো, এইখিনিয়ে। আৰু মানে এটা সঁচা কথা ক'ম, মানে আহি মনটো একচুৱেলি বহুত হালকা লাগিছে। সেইটোৱে আৰু কি, মানে এইটোৱেই মানে আহি বহুত মনটো হালকা হ'ল। মানে এইটোৱে আমাৰ মানে নেচাৰেল পৰিৱেশৰ এটা পাৱাৰ অফ নেচাৰ, এইখিনিয়ে। গাইজ এইখিনিতে ৰখি আমি মানে কথা পাতি আছোঁ। তো ইয়াৰ মাজতে আপোনালোককো কেইটামান কথা ক'ম। গাইজ মানে লাইফত প্ৰব্লেম থাকিব, আৰু উইথাউট প্ৰব্লেম এইটো লাইফে নহয়, কিন্তু হ'লেও কেতিয়াবা অলপ বেছি হয়, উপায় নাই, প্ৰব্লেম ছল্ভ কৰিব লাগিব। চবৰ লাইফতে প্ৰব্লেম থাকে, মোৰো আছে। মানে এইখিনিয়ে গাইজ, মানে কি ক'ম, অলপ মাইণ্ডটো ৰিফ্ৰেছ কৰিব আহিছোঁ। প্ৰব্লেম আছে গাইজ, প্ৰব্লেম আছে। ইয়াৰ মাজতে এণ্টাৰটেইনমেণ্টো কৰিব লাগিব, বাকী ইনজয়ো কৰিব লাগিব, চব নাকি প্ৰীতম, হয় না নাই ভাই? হয়। আৰু মানে আমাৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে অলপ মানে আগবঢ়াই দিয়ক, আমি এটা জোৰদাৰ পাৰ্টি খাম। কি টেমা, হয় না নাই? আহিবি না? হা ভাই, হ'ব না পাৰ্টি, হ'ব না নাই? কিয় নহ'ব? আমি তেনেকুৱা পাৰ্টি নকৰোঁ না। আমি পাৰ্টি মানে জেনাৰেল যিটো পাৰ্টি, সেইটো পাৰ্টিয়ে কৰিম আমি। অ' ৰাজেশ, হয় না নাই? এইটো নতুন দেখিছে আপোনালোকে ল'ৰাটোক, আমাৰে ল'ৰা এইটো। কালা দেখা যায়, এই যে বগা হৈছে এইবাৰ, বুজিছা? কি পাৰ্টি হ'ব না? হ'ব। তো গাইজ এইখিনিয়ে পাৰ্টি কৰিম আমি, মানে অৱস্থা দেখি ব্যৱস্থা।
তো হয়তো এনেকুৱা হুলস্থুল পাৰ্টি মানে নহ'ব, কিন্তু পাৰ্টি হ'ব গাইজ। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু অলপ আগবাঢ়ি দিব আমাৰ চেনেলটো, এইখিনিয়ে ক'ম আৰু কি। গাইজ আমাৰ টেমাই মানে মোক এটা গিফ্ট দিছে। তো গিফ্টটো এইটোৱে, এই বগৰী লাগিলে গাইজ, খাম নেকি এনেকুৱা লাগি আছে। এইটো চাওক গাইজ, ই মানে ৰেকৰ্ড কৰি পেলাইছে আছামত এই গাছটোৱে। কি এইটো টেমা বগৰী পাৰিছে, এতিয়া খাব। খা না খা না খা। सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर। তো গাইজ সন্ধিয়া হ'ল। তো আমি হেৰি কিবা কয়, আমাৰ তাতে এই বাৰ পূজা আছিল, বাৰ পূজাৰ মানে প্ৰসাদ খাবলৈ আহিলোঁ আৰু ভিতৰলৈ সোমাই গ'লোঁ। সোমাই গৈ দেখোঁ পূৰা প্ৰসাদ বিতৰণ চলি আছে। তো এনেকৈ প্ৰসাদ খাই যাই আমি ওলাম অলপ পিছত। কি প্ৰসাদ চাওঁ, খিচিৰিহে দিছে, মজা দিয়ক। The next day. তো গাইজ আজি নেক্সট মৰ্ণিং, তো বজাৰলৈ ওলালোঁ। তো মানে কিবা কিবি আনিব লাগে, অলপ বজাৰ খৰচা এইখিনি আনিলোঁ, ফুল চুল কিবা। গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বাকীখিনি যি ভাবে আপোনালোকে চব কৰি দিব। তো আজিলৈকে এইখিনি আছিল, টাটা বাই বাই।